যদি গাঁৱত কামত দিয়ে ইয়াতে আহিব কামত দিব মইনা কিবা কৈছা নেকি নাই নাই মইনো আৰু কি ক'ব পাৰোঁ বাৰু আপুনিয়ে কওকচোন মই কিবা কোৱা যেন পালোঁ মানে আপুনি কিবা শুনিছে চাগে মানে কি বুলি কওঁ আমাৰ বয়স হৈ আহিছে নহয় আৰু মোৰ মাথাটো বেছি অলপ মানে বয়স হ'লে এনে হয় দিয়া তুমি আৰু কি বুজবা সৰু আছা দিয়া দিয়া কি বুলি কয় তোমাৰ খবৰ কি পিছে মা দেউতাৰ খবৰ কি মা দেউতা আছে না ঘৰত আৰু তুমি কি পঢ়ি আছা কিমান ভাল হা মইনা আমাৰ ধুনুমুনুৰ কিন্তু অনলাইন ক্লাছ হৈ আছে ঘৰতে হৈ আছে পৰীক্ষা দি আছে ঘৰৰ পৰা জানানা মইনা মইনা হা মইনা গা বয়া নেকি তোমাৰ কিবা হৈছে আপুনি কিবা ক'লে নেকি বাৰু কৃষ্ণ আপুনি গুৱাহাটীত কেতিয়া আহিলেনো গা বয়া নেকি মইনা জ্বৰটো হৈছে নেকি আপুনি গুৱাহাটীত কেতিয়ানো আহিলে বাৰু গুৱাহাটীত আহিছোঁ ৰ'বা কাম আছে মানে মোৰ কাম মানে কি কাম জানে কি নাই কাম মানে মোৰ ভতিজা যে আছে ভতিজাটোৰ বিয়া জানাই চাগে তুমি এই ভতিজাটোৰ মানে বিয়া সেইকাৰণে তাৰ কাৰণে সোণা গহনাৰ বজাৰে কৰি লৈ যা সোণা গহনাও নহয় ডায়মণ্ডৰ ৰিং দিম ৰ'বা তাই ডায়মণ্ডৰ ৰিং ডায়মণ্ডৰ চেইন তাৰপিছত ডায়মণ্ডৰ কাণফুলিও কিনিম মোৰ কাৰণেও কিনিম তাৰ কাৰণেও কিনিম একেলগে গিফ্টো দিম ডায়মণ্ডো দিওঁ আমি সোণা চোনা গিফ্ট নিদিওঁ আমি ডায়মণ্ড দিওঁ আমি সোণা এইবিলাক পাত্তাই নিদিওঁ আমি ডায়মণ্ডহে দিওঁ মইনা জানা কি নাই মানে 5 বছৰৰ পৰা যে মই সাঁচি থৈছিলোঁ তুলিৰ তলত ভিতৰত সাঁচি থৈছিলোঁ দে বহুত পইচা আজি একেলগে বজাৰে কৰি লৈ যাম একেবাৰে গুৱাহাটীৰ পৰা বজাৰে কৰি লৈ যাওঁ সোণা গহনা হয় না দিয়া মইনা কেইটা বাজছি 4 o'clock 4 ভাটিবেলা হৈছে দেখোন মইনা যাওঁ দিয়া হ'লে দেৰি হৈছে না যাওঁ দিয়া এটা চুপা এটা খাই যাওঁ কামনা আহিবা হা আমাৰ ঘৰত কেতিয়াবা আহিবা হা তোমাকো ডায়মণ্ডৰ চেট একযোৰা দিম দিয়া হ'লি দিম হা দিয়া মইনা আহিবা আমাৰ ঘৰত কেতিয়াবা আহিবা কেথেনবা আহিবা